অকল মানুহ খোজকাঢ়ি যোৱাৰ কাৰণেহে গাড়ী অনাৰ সম্ভৱে নহয়। কি হ'ল উল্টিল নেকি গাইছ? চাওক চাকা কোনফালে নামি গ'ল। চাওক বাইক কি জেগা একদম ডেঞ্জাৰ জেগা। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। এয়া মোৰ লগত আছে জিতুমণি দাস আৰু এয়া আমি থকা ঠাইখিনিৰ অলপ ভিউ চাই লওক। বেলেগ ক'তো নাযাওঁ, আজি ঘৰৰ ওচৰতে পাহাৰখনত আহিছোঁ। অলপ পাহাৰৰ ওপৰৰ ফালে যাম, তাৰ পৰা তলৰ ভিউখিনি দেখুৱাম আপোনালোকক। পূৰা ঘৰৰ ওচৰতে আছোঁ, বাবে হেলমেট চেলমেট পিন্ধি লোৱা নাই, একো কথা নাই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, ইয়াতে আমি ৰখিলোঁ। এতিয়া আমি এই শিলটোৰে ওপৰলৈ উঠি যাম। উঠি যাই পেলাই আপোনালোকক গুৱাহাটীখনৰ অলপ তলৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আহক আপোনালোকে আমাৰ লগতে। এয়া ফ্ৰেণ্ডছ, আমি এতিয়া শিলটোৰ ওপৰেৰে উঠি গৈ আছোঁ ওপৰলৈ। আহকচোন চাওক ওপৰৰ পৰা তলৰ ফালে কেনেকুৱা দেখিবলৈ পোৱা যায়। ধুনীয়া জেগা। কি সুন্দৰ ঠাইডোখৰত আহিছোঁ। বাপৰে কি ওখ শিল। এয়া আমাৰ জিতুমণি উঠি গৈ আছে। ধেমালি নহয় দিয়ক, ইমান ওখ শিল এটাত উঠি আহা। আৰু এয়া ফ্ৰেণ্ডছ, শিলটোত এটা ওম আঁকি থোৱা আছে, এয়া চাই লওক। আৰু ইয়াতে এটা শিৱ মন্দিৰো আছে, আপোনালোকক দেখাই আছোঁ। ইয়াতে ৰাজহুৱা শিৱ মন্দিৰ। পূৰা ভাগৰ লাগি গৈছে। এইটো শিৱ মন্দিৰ। এটা সেৱা লৈ ল'লোঁ শিৱ মন্দিৰত। চাই লওক ফ্ৰেণ্ডছ, কি মজা ভিউ আছে। আকাশখন চাই লওক না, কি আল্টিমেট মেঘৰ ধুনীয়া এটা দৃশ্য। আৰু এয়া ইমান ওখ শিলৰ পৰা তলৰ ফালে দৃশ্য, কি ধুনীয়া লাগি আছে। আৰু বিশেষ একো নাই, ঘৰত থাকি থাকি অলপ বৰ হৈ আছিলোঁ, অলপ ফুৰিবলৈ ওলাই আহিলোঁ। ইও আছিল লগতে, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। হেল্ল' গাইছ, এটা চিনেমেটিক ভিউ চাই লওক। ফ্ৰেণ্ডছ, এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ। ওলাই পেলাই এটা বেলেগ প্লেচত লৈ গৈ আছোঁ। বোলা 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 চাওক গাইছ, কি মজা লাগিছে। ইয়াৰ পৰা এই পাহাৰখন যে দেখিছে, তাৰ ওপৰত এতিয়া আমি স্কুটিখন উঠাই লৈ যাম। এয়া চাওক গাইছ, কোনফালেৰে গাড়ীখন উঠাই আছে, সিহে জানে আৰু। আল্টিমেট ড্ৰাইভাৰ। সি মোক গাড়ীত উঠিব কৈছিল, কিন্তু মই নুঠিলোঁ। ৰাস্তা চাওক না ভাই, ইমান ডেঞ্জাৰ ৰাস্তা, তাতে আৰু আহিব পাৰি নেকি? চিংগেলা তই। বাপৰে কি জেগাত গাড়ী উঠাইছে সি। ফুল অফ ৰ'ডিং, ৰাস্তা নাই বুলিয়ে ক'ব পাৰি একদম। গাইছ, জেগা চাওক না, কি ডেঞ্জাৰ জেগা। মোৰ খোজকাঢ়ি আহি আহি ভাগৰ লাগি গ'ল। বাপৰে বাপ, নিচে আৰু এই গাড়ী ফুল অফ ৰ'ডিং পূৰা। ৰাস্তাই নাই, এইটো অকল মানুহ খোজকাঢ়ি যোৱাৰ কাৰণেহে, গাড়ী অনাৰ সম্ভৱে নহয়। কি হ'ল উল্টিল নেকি? গাইছ চাওক, চাকা কোনফালে নামি গ'ল। এতিয়া গাড়ীখন কেনেকৈ উঠাম?
ইফালেতো নোমোৱা জেগা নাই ৰ তই সেনেকৈ থাক মই কিবা এটা কৰি আছোঁ ৰ এয়া চাওক গাইজ কি অৱস্থা হৈছে আমাৰ এইফালে আহি গাড়ী ক'ত জংঘলত সোমাই গ'ল লাহে লাহে একদম শ্ল'লি নামি ল একদম শ্ল'লি বাছ তই উঠচোন মই ধৰি আছোঁ লাহে লাহে দিবি কাপ দিবি ৰ লাহে লাহে চাওক বাইক কি জেগা আছে একদম ডেঞ্জাৰ জেগা অলপ চিধা কৰি ফালে আলে দি মোৰ ফালে আলে দি যা পিক আপ দি আৰু অলপ অঁ বিন্দাছ উঠাই দি অ' ফ্ৰেণ্ড চাওক না কি হ'ল কি জেগাত আহিছোঁ আজি মানে নক'ব আৰু অঁ হেল্ল' ফ্ৰেণ্ডছ আকৌ গাড়ীত বহি ল'লোঁ এতিয়া যাই আছোঁ কিন্তু ভয় লাগি আছে অলপমান ৰাস্তাটো চাওকচোন আপোনালোকে কি ডেঞ্জাৰ ৰাস্তা তাতে আৰু সি মোক বহাই পেলাই উঠাই লৈ আহিছে এই আপটো চাওক এই আপটো দি উঠি আহিছে গাড়ী পৰিলে চেচ বাপৰে অ' ভাই কাৰোবাৰ যদি অফ ৰাইডিং কৰিব ইচ্ছা আছে এইফালে আহক ভাই তলৰ ফালে চাই লওকচোন এবাৰ ৰাস্তাই নাই ইয়াৰ পৰা যদি ৰাইট চাইডে যদি অকণমানো হালি যায় ডাইৰেক্ট তলত কি ৰিক্সত আহি আছোঁ আমি এতিয়া আমি যাম এইফালে এয়া আমাৰ সূৰ্য দেৱতা পূৰা ওলাই আছে পূৰা জিলিকি আছে একদম তো ফ্ৰেণ্ডছ গাড়ী আমি ইয়াতে ৰাখি দিলোঁ ইয়াৰ পৰা আৰু নিনো কেনেকুৱা একদম ফ্ৰেণ্ডছ আপোনালোকক এটা বস্তু এটা দেখাম চাই ল'ব সেইটো হৈছে দীপৰ বিল ইয়াৰ পৰা আপোনালোকক দীপৰ বিল দেখুৱাই আছোঁ মই বাপৰে কি ভাগৰ লাগিছে বাপৰে বহুতেই বেছি জংঘল আৰু এই গছবিলাক যে দেখিছে এইবিলাক গছ গোটেই গাছডালতে কাটা আছে গোটেই গছডালতে কাইট আছে আৰু লাগিলে মানে এৰা আনি দিয়ে আৰু পূৰা মানে ফেবিকুইক আঠা নিচিনা লাগি ধৰে একদম বাপৰে আৰু ইয়াৰ পৰা চাই লওক দীপৰ বিল এইটো হৈছে দীপৰ বিল জুম কৰি পেলাই দেখুৱাইছোঁ আপোনালোকক এইটো দীপৰ বিল আৰু আপোনালোকক মই দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ এইটো হৈছে ব্ৰহ্মপুত্ৰ এইটো জুম কৰি দেখুৱাই আছোঁ এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীটো এইটো আৰু এই ব্ৰহ্মপুত্ৰ নদী আৰু দীপৰ বিল আহি পেলাই এই তাত লগ হৈছে এইখিনিত লগ হৈছে ভালদৰে দেখা নাপায় ইয়াৰ পৰা কিন্তু সেইখিনিত দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদীটো আহি লগ হৈছে আৰু এইটো হৈছে দীপৰ বিল হেল্ল' ফ্ৰেণ্ডছ অকণমান বহি ল'লোঁ পূৰা মানে ঘাম বাহিৰ হৈ গৈছে অৱস্থা নাই আৰু ইমান ভাগৰ লাগিছে মইতো গৰমতে চাৰ্টে খুলি দিলোঁ কেনে লাগিছে আহি আৰু এয়া চাওক ফ্ৰেণ্ডছ কেৰ্কেটুৱা গছৰ পৰা কি জঁপিয়াই আছে তো ফ্ৰেণ্ডছ এয়াই আছিল আজিৰ ভিডিঅ' ইয়াৰ পৰা আমি এতিয়া ওলাই দিওঁ ভিডিঅ'টো যদি ভাল পালে কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্ট দি দিব আপোনালোকে যদি ভাল পাইছে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত বাই এয়া আমাৰ জিন্তু গাড়ীখন ওলাই লৈ আহিছে এতিয়া যাম আৰু আমি গধূলি হৈছে ৰাস্তা বুলিবলেতো নায়ে তথাপিও
ট্ৰাই কৰিছোঁ কোনোবাই যদি অফ ৰ'ডিং কৰিম বুলি ভাবিছে ইয়াতো আহিব পাৰে